সাম্রাজ্যত যেন কোনো শান্তি নাই, কিন্তু এই অশান্তিৰ মূল কি তাক মই আজিও নিৰ্ধাৰণ কৰিব পৰা নাই। যে গজকেতুৰ নাম শুনিলেই ত্ৰিজগত ভয় কম্প মান, যাৰ পুত্ৰদ্বয় সিংহকেতু আৰু ইন্দ্ৰকেতু প্ৰবল পৰাক্ৰমত আকাশ মাৰ্গত সূৰ্যৰ ৰথো লৈ যায়, যাৰ সেনাপতি কনক পংকজৰ প্ৰবল পৰাক্ৰমত কোনেও গজকেতু ৰাজ্য আক্ৰমণ কৰিবলৈ সাহস নকৰে। এই গজকেতু সকলো থাকিও একোৱেই নাই, নাই নাই, এনেদৰে নহব। ইয়াৰ মই ব্যৱস্থা অশান্তিৰ কাৰণ বিচাৰি পাইছো। আমাৰ ৰাজ্যত অশান্তিৰ সৃষ্টি কৰিছে। পিতা মই এতিয়াই সেই অশান্তি দূৰ কৰি ৰাজ্যত শান্তি স্থাপন কৰিম। আপোনাৰ আৰু প্ৰজাজনৰ শান্তিৰ কাৰণে এই ইন্দ্ৰকেতুৱে নিজৰ প্ৰাণ দিবলৈ সাজু আছে পিতৃৰে। নাই নাই, এইবোৰৰ প্ৰয়োজন নাই। এই অশান্তি দূৰ কৰিবলৈ মোৰ মাত্ৰ এটা আদেশৰ প্ৰয়োজন। এই আদেশৰ বাবে সময় অপচয় নকৰিব মহাৰাজ। সময় অপচয়ে প্ৰতিপক্ষৰ শক্তি বঢ়াব। তেন্তে শুনা পিতা, আমাৰ ৰাজ্যৰ অশান্তিৰ কাৰণ মোৰ দ্বিতীয় ভাৰ্য প্ৰভাৱতী আৰু তাই নপুংসক পুত্ৰহে চন্দ্ৰকেতু। মোৰ পিতৃদেৱ মহাদেৱে ৰাজ্যৰ শান্তিৰ বাবে চন্দ্ৰকেতু আৰু তাৰ মাকক অনতি পলমে হত্যা কৰিবলৈ নিৰ্দেশ দিছে। আমার মাতৃপদিক মাহিয়াই আৰু শহুদৰ প্ৰতি চন্দ্ৰকেতু হত্যা কৰিব লাগে ৰাজ্যৰ শান্তিৰ কাৰণে। অসম্ভৱ পিতা, অসম্ভৱ। এনে নিদাৰুণ কাৰ্য কেতিয়াও হ'বলৈ দিব নোৱাৰি। পৃথিৱীত এনে কোনো দৃষ্টান্ত নাই য'ত ৰজাই নিজৰ ৰাণী আৰু পুত্ৰক হত্যা কৰি ৰাজ্যত শান্তিৰ স্থাপন কৰিছে। এটা ৰাজ
পবিত্ৰতাৰ নামত এনে কলংক কেতিয়াও সৃষ্টি কৰিব নোৱাৰি পিতা। গতিকে পিতা এই ক্ষেত্ৰত আপোনাৰ সিদ্ধান্ত কি পিতা? পিতা সিদ্ধান্ত কি? মহাৰাজ, লোকে অসুৰ বুলি কলেও সেনাপতি হিচাপে মই আপোনাক জানো। আপুনি এজন সু বিবেচক। গতিকে মহাৰাজ, মহাদেৱে তেনে আদেশ দিলেও আপুনি তেনে কাৰ্য নকৰিব। মই নীৰৱে থাকিব লাগে, এয়ে নেকি তোমালোকৰ পৰামৰ্শ? এনেকৈ অহেতুক ভাৱে মাহীয়াই শাস্তি দিলে ৰাজ অন্তঃপুৰত সকলোকে শাস্তি দিব লাগিব। পিতা, কিন্তু পিতা মাহীয়াই আৰু চন্দ্ৰকেতুৰ দোষ কি পিতা? দোষ পিতা এক নপুংখ ৰজাৰ ঘৰত থকাটোৱে মহা বিপৰ্যয়ৰ কাৰণ পিতা। আৰু সেই নপুংখক গৰ্ভত ধাৰণ কৰি যি মাতৃয়ে জন্ম দি লালন পালন কৰি ডাঙৰ দীঘল কৰালে, সেই নাৰীয়ে জীয়াই থকাৰ অধিকাৰ লাভ কৰিব নোৱাৰে। সেয়ে চন্দ্ৰকেতু আৰু প্ৰভাৱতী মৰিবই লাগিব। মাতৃ কোন কাৰ ভাতৃ এইবোৰৰ বিচাৰ নহয়। ইয়াত ৰজাই ৰাজকীয় নিয়ম মানি ৰাজকাৰ্য পালন কৰিব। আৰু এই দৃশ্য চোৱাৰ সাহস নাথাকিলে তোমালোক ইয়াৰ পৰা যাব পাৰা। দাদা আমার সেবা গ্রহণ করে স্বামী দেবতা। এই অগ্নি তোমাকে লই কিয় পঠালে? ৰাজ্যৰ অশান্তি হলে ৰজাই কি কৰিব লাগে? সেই অশান্তি দূৰ কৰিব লাগে। আৰু সেই অশান্তি দূৰ কৰিবলৈ আপোনজনকো যদি ত্যাগ কৰিব লগা হয়, মহারাজ, রাজ্যের শান্তি প্রতিষ্ঠা করাটো রজার কর্তব্য। ইয়াত আপন পর শত্রু মিত্র প্রশ্ন আনিব নোৱাৰে। কিন্তু এই প্রশ্নবোৰ আপুনি মোক সোধাৰ কাৰণটো বুজিব পৰা নাই। সেনাপতি কনক পংকজ, ৰাণীয়াই দেৱাৱতীৰ মহাদেৱে কৈছে ৰাজ্যৰ অশান্তিৰ কাৰণ বোলে ৰাজ অন্তঃপুৰতেই আছে। ৰাজ অন্তঃপুৰত? আৰু সেনাপতি পঠাই ৰাজ অন্তঃপুৰৰ পৰা মাতি অনা হৈছে। মহাৰাজ, ইয়াৰ কাৰণে এনেকৈ নেকি যে ৰাজ্যত অশান্তি মোৰ কাৰণে হৈছে? আপোনাৰ পুত্ৰ চন্দ্ৰকেতু যত মানে অশান্তি আমাৰ ৰাজ্য এক নপুংখ ৰজাৰ ঘৰত থাকিলে সেই ৰাজ্যৰ ৰজা প্ৰজা কাৰোৰে শান্তি নহয়। সেয়ে চন্দ্ৰকেতু আৰু তাক জন্ম দিয়া মাতৃ হিচাপে তোমাক আৰু মোক কি কৰিব সেই কথা স্পষ্ট কৰি কওঁগে। এক কুলক্ষণীয় পুত্ৰ আৰু তেনে কুলক্ষণীয় পুত্ৰক জন্ম দিয়া নাৰী হিচাপে তোমাক এই পৃথিৱীৰ পৰা চিৰ বিদায় দিয়াৰ মই ব্যৱস্থা কৰিম।
আপুনি তাৰ মাতৃ হিচাপে মোৰ যদি ৰাজ্যত জীয়াই থকাৰ প্ৰয়োজন নাই তেন্তে পিতৃ হিচাপে আপুনি ৰাজ্যত জীয়াই থাকিব নোৱাৰে সেনাপতি কনক লৈ যোৱা সিহঁতৰ জীৱন শেষ কৰি দিয়াগৈ নহলে ৰাজত্ব পালনৰ বাবে মই বল প্ৰয়োগ কৰিবলৈ বাধ্য হ'ম হত্যা কৰি আপুনি শান্তিত থাকিব নোৱাৰে আপোনাৰ